নমস্কাৰ বন্ধুসকল, ফটোখন চাই আপোনালোকে ধৰিব পাৰিছে নিশ্চয় আজি আমাৰ ভিডিঅ'টো কি। মাৰ ৰেচিপি ভাপত দিয়া মাছ। চাওঁচোন বলক কি লাগে। পোনপ্ৰথমে এটা সৰু টিফিন বাতিত এপিচ মাছ লোৱা হ'ল আৰু ইয়াত সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি সুন্দৰভাৱে দি দিয়া হ'ল। এতিয়া সৰু সৰুকৈ কাটি থোৱা আদা, হালধি আৰু নৰসিংহৰ পাতখিনি মাছখিনিৰ ওপৰত ছটিয়াই দিয়া হ'ল। এতিয়া সোৱাদ অনুসাৰে নিমখ অকণ দি পৰিমাণ অনুযায়ী হালধি গুড়ি অলপ ছটিয়াই দিয়া হ'ল, লগতে মিঠাতেল অলপমানো দিয়া হ'ল। এতিয়া পিচি থোৱা আদা, নহৰু আৰু সৰিয়হৰ মিশ্ৰণটো মাছটোৰ ওপৰত দি দিয়া হ'ল, লগতে কাটি থোৱা বঙালী ধনিয়াৰ পাতখিনিও দি গোটেইখিনি একেলগে সানি পেলোৱা হ'ল। সোৱাদৰ বাবে অকণমান নেমুৰ ৰস দি টিফিনটোৰ সাঁফৰটো মাৰি লোৱা হ'ল। ভাত বনোৱা সময়ত কুকাৰত টিফিনটো ভৰাই দি সিজিবলৈ দিয়া হ'ল। ভাতকেইটা হ'লে আপুনি দেখিব আপোনাৰ ভাপত দিয়া মাছ ৰেডি। প্ৰয়োজন অনুসৰি আপুনি ইয়াত পানী দি বা শুকানকৈও খাব পাৰে।